যিহেতু গোলাঘাট জিলাতে আঠখেলীয়া নামঘৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ সমগ্ৰ অসমবাসীয়ে চিনি পায় জানে আৰু সমগ্ৰ অসমৰ পৰা আহেও। আমি প্ৰত্যেক বছৰে বহাগ বিহু বহাগ মাহত যাওঁৱেই, প্ৰথম সপ্তাহতে যাওঁ আৰু এনেও যাওঁ বিভিন্ন কাৰণত। আমাৰ গৈ খুব ভাল লাগে। দূৰণিবতী আলহী আহিলে আঠখেলীয়া নামঘৰলৈ পাক এটা মৰাৰ কথা কয়। এয়া আমি সোমাই গৈছোঁ আঠখেলীয়া নামঘৰ ৰাস্তাত। এয়া প্ৰথম তোৰণখন পাইছোঁ। এয়া প্ৰথমখন মুখতটো দেখিলে এইখন একেবাৰে নামঘৰৰ মুখত। এয়া আমি গৈ আছোঁ এতিয়া ভিতৰলৈ। এই চব ইমান দীঘল পদূলিটো ভাল লাগে। আৰু এই দোকানবিলাকত চব দেখিছে প্ৰসাদৰ উপৰিও ইমান ধুনীয়া ধুনীয়া সৰু সৰু কেঁচুৱাৰ কাৰণে এই ঠিক মুগা ৰঙৰ নিচিনা চাৰ্ট, গামোচা, বিভিন্ন ধৰণৰ সামগ্ৰী পায়। যথেষ্ট সস্তাত পায়, কিন্তু মই আনিছোঁ কিনি। সঁচাকৈ ভাল লাগে। দেখিছোঁ যে ইমান ভিতৰসমূহ ঠাইখনতো ইমান যথেষ্ট কম দামত বস্তুবোৰ বিক্ৰী কৰে। এয়া দেখিছে আঠখেলীয়া নামঘৰৰ সন্মুখভাগ, যিহেতু নতুন গৃহটো দেখিলে। এইটো এটা পুখুৰী। এই পুখুৰীটোত কিন্তু বহুত বছৰৰ পৰা কাছ এটা আমি দেখিছোঁ। এতিয়া সেই কাছৰ আৰু পিছত হোৱা পোৱালিও আছে হ'বলা। আজি ওলাই অহা নাই। আজি আকৌ নামঘৰত খুব কম মানুহ। আমি জীৱনত মই প্ৰথমবাৰলৈ নামঘৰত ইমান কম মানুহ দেখিলোঁ। নিৰ্বাচনৰ বতাহ পূৰা আছে আজি, কাৰণ আজি সকলোবিলাক গৈছে বিভিন্ন ঠাইলৈ। গাড়ী ঘোঁৰাবোৰ নাই পোৱা নহয় আজি মানুহে, যাৰ ব্যক্তিগত আছে। এয়া চব ব্যৱস্থাপনা ইমান ধুনীয়া। চব পানী দেখিছে, এইবোৰ খোৱা পানীৰ ব্যৱস্থা ইমান সুন্দৰকৈ কৰি থোৱা আছে। এই বিভিন্ন এয়া জোতা চেণ্ডেল ৰখা ঠাই আজি খালী হৈ আছে। আজি যি নিজৰ নিজৰ গাড়ী লৈ আহিছে সেইসকলে আহিছে। এই গৃহটো, সেইটো পুৰণা গৃহটো। ইয়াতে প্ৰসাদ আৰু চাকি জ্বলোৱা হয়, প্ৰসাদ দিয়া হয়। যিহেতু নতুন গৃহটোত চাকি জ্বলোৱা নহয়। আজিকালি বিভিন্ন মন্দিৰবিলাকত এনেকুৱা ব্যৱস্থা কৰা হৈছে অৱশ্যে, যে একেবাৰে গৃহভাগৰ ভিতৰত চাকি জ্বলাব দিয়া নহয়। তেল চিকটিৰ পৰা আৰম্ভ কৰি ধোঁৱা, যথেষ্ট লেতেৰা হয়, অপৰিষ্কাৰ হয়। মেইনটেনেঞ্চ কৰাটো যথেষ্ট কষ্টকৰ। এতিয়া মই গৈ আছোঁ চক ক'লৈ, সেই মই যে দেখিছিলোঁ দোকানকেইখন, তালৈ গৈছোঁ। মই যিহেতু শৰাই দি থৈ আহিলোঁ, চাকি জ্বলাই থৈ আহিলোঁ। এয়া শৰাই লৈও আহিছোঁ তাৰপৰা প্ৰসাদ। এয়া দোকানখনত মই সোমাইছোঁ। ইয়াত সৰু সৰু চোলাবোৰ চব ইমান মৰম লগা। দাম যথেষ্ট কম লৈছে তেওঁলোকে, 200-250 এনেকৈ লৈছে। মই ল'লোঁ দুটামান দেই। এয়া তেওঁলোকে একদম সকলো কাম কিন্তু ইয়াৰ ওচৰৰ এয়াসকলে নিজে কৰে। এইবোৰ তেওঁলোকে নিজে চিলায়। আচাৰো বৰ ধুনীয়া ধুনীয়া কৰি থৈছে। মই পিছত আচাৰ আজি আনিবলৈ নহ'ল। চোলাবিলাকৰ কিছুমানৰ ভিতৰ ফালে কাপোৰ লগাই দিছে আৰু কিছুমানৰ ভিতৰত কাপোৰ নাই লগোৱা। সেই হিচাপে 50 টকা ইফাল সিফাল হয়। মোৰ দেখি ইমান মৰম লাগিলে। মই গোলাঘাটৰ বজাৰখনত দেখিছোঁ, কিন্তু সেইবিলাক অলপ অৰ্ডিনেৰী নিচিনা। খুব কাপোৰটো যেন খুব গৰম লাগিব তেনেকুৱা লাগিলে। এওঁলোকক কিনি মোৰ ভাল লাগিলে কাৰণে দুটামান কিনিলোঁ। আমাৰ পৰিয়ালৰ আছেই তেনেকুৱা এইবোৰ চব। ইমান ধুনীয়া ধুনীয়াকৈ চিলাইছে। খুৰাহঁতে গৰম দিনতো পিন্ধিব পাৰিব। হাতবোৰ দীঘল হ'লে বাচ্ছাবিলাকে গৰম পাই কন্দা কটা কৰে ন, এনেকুৱাবোৰ ভাল লাগে পিন্ধিলে। মই লৈ আছোঁ, এয়া চাই আছোঁ। এটা বগা ল'লোঁ, গামোচা নিচিনাকৈ। সেইটো আপোনালোকেও আহিলে এইখিনি কিনিব। সঁচাকৈ মই দেখিছোঁ আঠখেলীয়া নামঘৰত, আমি গোলাঘাটৰ বজাৰত বা অন্য ঠাইতকৈ যথেষ্ট ইয়াত সস্তা পাইছোঁ যিকোনো বস্তু। মই গহনা চেট কেইটামানো কিনিলোঁ, দেখুৱামগৈ কোনখন দোকানৰ পৰা কিনিছিলোঁ, চাব আপোনালোকে। আচলতে আমি মহিলাসকলক এনেকৈ উৎসাহিত কৰিব লাগে। মই সেইকাৰণে মহিলাই ক'ৰবাত কিবা দিয়া দেখিলে মই কিনোৱেই, মোৰ দৰকাৰ নহ'লেও কিনো। এইখন চাওক, এই বাইদেউগৰাকীয়ে প্ৰসাদৰ উপৰিও বৰ ধুনীয়া ধুনীয়া কিছুমান বস্তু ৰাখিছে, যিবোৰ অসমীয়া গহনা আমি বাহিৰত কিনো। সেইবোৰ দেখিছোঁ মই গোলাঘাটত কিনাতকৈ এখেতৰ তাত মই ভাল পাইছোঁ কিছুমান বস্তু। গুৱাহাটীত কিনো। তেখেতক মই সেইকাৰণে সুধিলোঁ যে আপুনি এইবোৰ ক'ৰ পৰা আনিছে? বোলে গুৱাহাটীৰ পৰা আনে। গুৱাহাটীৰ পৰা আনে আৰু কিছুমান যোৰহাটৰ পৰা আনে। যথেষ্ট ভাল। মই 3টামান ছেট ল'লোঁ দেই ইয়াতে। ইমান ভাল লাগিলে গতিকে আৰু মহিলা এগৰাকীয়ে কৰিছে ন ইমান ধুনীয়াকৈ আৰু আজি ইমান কম মানুহৰ দিনতো তেওঁ মোতকৈ আগতে বোলে আৰু কেইবাগৰাকী লৈ গ'ল। মই কেইটামান বস্তু চাই গৈছিলোঁ, সেইকেইটা নাপালোঁ। গতিকে মই আকৌ পিছত মই ভাবিছিলোঁ ঘূৰি আহি ল'ম, কিন্তু ইতিমধ্যে মই চোৱা কেইটামান বস্তু তেওঁলোকে লৈ গুচিয়ে গ'ল, বেলেগ মানুহে। এয়া চাওক, বিভিন্ন বেলেগ বেলেগ ধৰণৰ চব আছে মুঠতে। কিন্তু মই ভাবিছোঁ আপোনালোকে ইয়াত সোমালে খুব ভাল পাব। দামটো বেছি হ'লে ভাল নালাগে, কিন্তু প্ৰসাদৰ দাম। এয়া চাওক, পুখুৰীটোৰ মাজত শ্ৰীকৃষ্ণই ৰাধাসকলৰ লগত দেখিছে খেলি আছে। ইমান ভাল লাগে। এই দৃশ্যটো চালে খুব ভাল লাগে মোৰ সঁচাকৈ। আৰু সেয়া চাওক, টয়লেট বাথৰুমৰ ব্যৱস্থা খুব সুন্দৰভাৱে। পৰিষ্কাৰ পৰিচ্ছন্নতাটো ইয়াত খুব সুন্দৰকৈ মেইনটেইন কৰা হৈছে। এয়া
মই শ্ৰীকৃষ্ণ গোপীসকলৰ লগত এই দৃশ্যটো চাই খুবেই ভাল লাগে সঁচাকৈ। এয়া নামঘৰৰ মানে নতুন গৃহৰ ভাগ মানে এয়া আপোনালোকে দেখিছে সকলোৱে চিনি